Hey guys, good morning. আৰু তাড়াতাড়ি উঠিলো ৰব। ধুনীয়া ৰাতিপুৱাৰ এটাৰ সৈতে গুড মৰ্ণিং আৰু আগৰ পিনে চাওক সুমন দৰ্জা খুলিব পৰা নাই ইফালে ৰুমৰ দৰ্জা চ' ইফালে এনেকুৱা ষ্টাইলত ধুনীয়া ষ্টাইলত বনাইছে কিন্তু আল্টিমেট চ' এতিয়া আহিলোঁ এফালে আৰু ইফালে এখন কলেজ আছে এইখন ছেকেণ্ডাৰী কলেজ প্ৰাইভেট চাগে প্ৰাইভেটেই হ'ব তাৰপিছত হোষ্টেল আছে ওপৰত গাইজ দিছ ইজ গুৱাহাটী ৰাতিপুৱা খাইছোঁ এতিয়া মেগী চ' মেগী চেগি বনোৱা হৈ গ'ল চ' এইফালে চাওঁ আৰু চামুচ নাই কলমৰ পাইপ লৈ লৈছোঁ মানে চামুচ নাই ন আমি মানে জ্যোতি চিত্ৰ মানে ভিতৰত আহি গ'লোঁ আৰু একদম ধামাকা কৰিম আজি চ' লাষ্টলৈ চাবা ভিডিঅ'টো শ্বুটিঙৰ সকলো বস্তু দেখুৱাম চ' এতিয়া অলপ পিছত শ্বুটিং আৰু হ'ব চাগে চ' এতিয়া ইয়াত এনে ফুৰি আছোঁ আৰু আগৰ পিনে ভিউবোৰ চাওক কি ধুনীয়া চ' জংঘল একদম আৰু নেচাৰেল জেগা তো ধুনীয়া আৰু নেচাৰটো ভাল লাগিছে আৰু একদম চাওক আগৰ পিনে চ' ডিৰেক্টৰ ছাৰক দেখাব পাৰোঁ যদি দেখুৱাই দিম বাৰু চ' চাওক আৰু এইফালে সুমন আৰু মই এইফালে সুমন কেনে লাগিছে আহি বঢ়িয়া লাগিছে বঢ়িয়া চ' চাই থাকিব আমি এতিয়া হেণ্ডি কলেজত ড্ৰেছযোৰ পিন্ধি ল'লোঁ চাওক এইফালে চ' এতিয়া হেণ্ডি কলেজত ড্ৰেছযোৰ পিন্ধি অলপ পিছত শ্বুটিং আছে তো আপোনালোকে চাব সকলো দেখুৱাই দিম আপোনালোকক চ' এতিয়ালৈ এইফালে চাওক সুমন ড্ৰেছ পিন্ধি ল'লে এই গাইজ শ্বুটিং আৰম্ভ হোৱা নাই ৰ'ব সেইফালে মানে কিবা কৰিছে মেকআপ কৰিছে চাগে চ' মেকআপ কৰাৰ পিছত তাতে যাম আমি আৰু তাৰপিছত শ্বুটিং আৰম্ভ হ'ব আপোনালোক সকলো দেখুৱাই দিম নতুনসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চ' এতিয়া যাম তালৈ মানে তাতে গৈ অলপমান ৰখোঁ ৰহি পিনে আপোনালোক সকলো দেখুৱাম তো চাই দিব দেই লাষ্টলৈ নতুনসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজি শ্বুটিংখনৰ ফাৰ্ষ্ট ডে বাবে নাৰিকল চাৰিকল ভাঙিব মিঠাই চিঠাই খুৱাব আৰু চ' এইখন আছে আজি বৃষ্টি চিৰিয়েলখনৰ নাম আপোনালোকে চাবলৈ নাপাহৰিব আৰু কেতিয়া আহে বাৰু সেইটো গম নাপাওঁ কিন্তু শ্বুটিং আজি ফাৰ্ষ্ট আৰম্ভ হৈছে চ' বৃষ্টি চিৰিয়েলখন একদম চাব আপোনালোকে আৰু এইফালে শ্বুটিঙৰ অলপ আৰম্ভ হৈ গ'ল চ' এইফালে এনেকুৱাকৈ আমাৰ এক্টৰ বোলে বহুত ধুনীয়াকৈ কামবোৰ কৰি আছে চ' আমি ইয়াৰ পৰা চাইছোঁ আৰু আমাৰ পালাত বাৰু আমি দেখুৱাব নোৱাৰিম কাৰণ আমাৰ পালাত ভিডিঅ'নো কোনে কৰিব চ' তাৰ বাবে চ' আপোনালোকে টিভিত চাব আপোনালোকে দেখাব পাৰে এইফালে চব ৰেডি চ' আমিও ইয়াতে ৰেডি হৈছোঁ এইফালে শ্বুট চলি আছে চ' এক্সপিৰিয়েঞ্চ কেনেকুৱা আমাৰ এক্সপিৰিয়েঞ্চটো কৈ দিয়া বেয়া এই গৰম চাহ পাৰিছে গৰম চাহ আৰু গাইজ মানে এইফালে মানে সময় হৈ গ'ল শ্বুটৰ টাইম মানে শ্বুটৰ নহয় কিবা কৰ্মকৰ্তাসকলে কিবা কিবি স্ক্ৰিপ্ট মিলাই আছে চ' এইফালে আমাৰ হৈ গ'ল শ্বুটৰ টাইম চ' আমি ইয়াৰ পৰা ভিডিঅ' বনাই আছোঁ মানে হোৱা নাই এতিয়ালৈকে সি বুজাই আছে সকলোকে ইয়াতে আমাৰ ভাত চাত লোৱা যায় খালিতো দে কোনো আকৌ ভাজা চাজা নাই নেকি লাগে নেমু আছেনে নেমু নাই আৰু ভাত চাত খাই আহিলোঁ ভাত চাত খাই এইফালে ফুৰিব আহিলোঁ চ' এইফালে ইয়াতো শ্বুটিং হৈ আছে চ' এইফালে চাওক এইফালে আছে এইটো শ্ৰাব্য কেন্দ্ৰ কি বা কৰে ইয়াত তোক মানুহ থাকিলে কাষত সুধিলোঁ হয় কিন্তু কি কৰিবা ভালকৈ ভিতৰতো যাব নিদিয়ে নহয় আৰু এইফালে হৈছে দেৱশ্ৰী বাহঁতৰ শ্বুট চ' বেছি কথা ক'ব নোৱাৰি লাহে কৈ আছোঁ চ' এইফালে দেৱশ্ৰী বাহঁতৰ শ্বুট হৈছে চাওক সেইফালে চাওক সেইফালে এক্টৰ এক্ট্ৰেছবোৰ মিলি পিনে কিবা কিবি কথা পাতি আছে চ' আমি বাৰু ইয়াৰ পৰা শুনা নাপাওঁ আৰু ওপৰতো শ্বুটিং হৈছে আমাৰ ইয়াত হৈ আছে আৰু এই তাত হৈ আছে মানে ওপৰখন নিবিৰ মায়াৰে শ্বুটিং হৈছে চাগে চ' এক্টৰকেইটাক দেখি পেলাই গম পাইছোঁ আৰু গাইজ গণেশ মন্দিৰ ৰখি আছোঁ গাড়ী নাপায় কেম ভিলেজ নাযায় এখনো গাড়ী মানে ভুতুলাই নেকি গম নাপাওঁ বাৰু ত' সেইফালে যোৱাই নাই ৰখি আছোঁ বাৰু বহুত টাইম হ'ল 1 ঘণ্টা হৈ গ'ল